অডিয়েন্সক কিবা কৈ দে বহুত বেছি ভাল লাগিছে ইয়াসমানত আহাতে লগ পাইছিলো না তো বহুত বেছি ভাল লাগিল $50 ইমান ভিৰ নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজিৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমি আজি অষ্টমী যাব লৈছোঁ মোৰ লগত আছে বিকাশ আমি দুজনে অষ্টমী যাব ওলাইছোঁ তে ভিডিঅ'টো চাই থাকিব শেষলৈকে বহুত টাইম লাগব আজি যাওঁতে কিমান টাইম যে লাগিব মানে আৰু কোৱাই নাযায় আৰু ইমান ভিৰ হৈ আছে সেই গাড়ীকেইটাৰ কাৰণে বহুত ভিৰ হৈ আছে চাওক চলে ভিৰ ইফালে দিও বহুত ভিৰ বহুত গাড়ী আছে স্পিডে কেইটা বজাত যে যাই পাওঁ আমি মানে ভিৰৰ মাজত ফাঁচি আছোঁ আমি গাড়ীৰ চাইড মিডিয়া হৈছে ইমান ভিৰ তো ফাইনেলি আমি যোগীঘোপাৰ ব্ৰহ্মপুত্ৰৰ পাৰ আহি পালোঁ চাৰিওপিনে মানুহ বহুত মানুহ আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত গৈ আছোঁ আৰু আজি বহুত গৰম দিছে আৰু এই গৰমত ৰ'ব নোৱাৰি অলপ আইচক্ৰীম খালোঁ আইচক্ৰীম তেনেকৈ নাখাওঁ চৰ্দি লাগি থাকে মোৰ কিন্তু আজি উপায় নাই অলপ খাব লগাত পৰিল ভাল লাগিল আইচক্ৰীমটো খাই বহুত দিন হ'ল দিছ ইজ আইচক্ৰীম আৰু এনেকৈ ৰিল বনোৱাৰ কাৰণে শ্বৰ্টছ বনোৱাৰ কাৰণে অলপমান ভিডিঅ' লৈ ল'লোঁ আইচক্ৰীমৰ আৰু বন্ধুসকল ব্ৰহ্মপুত্ৰৰ পানী বহুত দূৰলৈকে শুকাই গৈছে আমি সেই ছাইডৰলৈকে যাব লাগিব আৰু সেইখন কাষতে নৰনাৰায়ণ সেতুখন এই যে টাৱাৰবিলাক আছে সেই টাৱাৰবিলাকৰ কাষতহে পানীখিনি আছে আমি তালৈকে যাব লাগিব আৰু আমি এনেদৰে নদীটোৰ ওচৰৰ পিনে গৈ আছোঁ বহুত ভিৰ আৰু চাৰিওপিনে বালি আৰু তাৰ ওপৰতে গৰম এই গৰমৰ মাজত আমি এনেকৈ গৈ আছোঁ চাৰিওপিনে মানুহ নদীটো যাবৰ কাৰণে অলপ টাইম লাগিব যিহেতু এইখিনিত পানী নাই পানী বহুত দূৰত আছে পানী নোহোৱাৰ কাৰণে চাৰিওপিনে বালি আৰু বালি এই বালিবিলাক অতিক্ৰম কৰিহে সেই নদীটোৰ কাষত যাব লাগিব পানী শুকাই গৈছে না বাৰিষাৰ দিনতো এইগিলা চব ভৰ্তি হৈ থাকে समझ रहे हो आप समझ रहे हो চাওকচোন এই ঠাইবিলাক এটা সময়ত ইয়াত সম্পূৰ্ণ পানী আছিল ব্ৰহ্মপুত্ৰৰ বানপানী ভৰ্তি হৈ আছিল কিন্তু এতিয়া শুকান এইবিলাকৰ একদম বাৰিষা সময়ত ভৰ্তি হৈ থাকে পানী আপোনালোকৰ কোনোবা বেলেগ দুনিয়াত অহা যেন লাগিব ইয়াত যেনে ৰাজস্থানত আহিছে নাইবা গোৱাত আহিছে এনেকুৱা অনুভৱ হ'ব চাৰিওপিনে বালি আৰু বালি চাৰিওপিনে পানী
গোৱা লোকেল গোৱা গোৱাৰ যেন লাগেনে চাৰিওপিনে বালি গোৱা যেনেকুৱা এটা ফিল ইয়াতে আহিলে তেনেকুৱা ফিল অনুভৱ কৰিব পাৰি গোৱা যেন চাৰিওপিনে কিমান দূৰলৈকে চাই নৰনাৰায়ণ সেতু আছো ভালে কিবা কৈ দে বহুত বেছি ভাল লাগিছে ইয়াতে ইমান গৰম দিছে তথাপিও ইমান আমি পূজা দিব আহিছো বহুত বেছি ভাল লাগিছে আৰু আমি ওলাইছিলো 2-3 ঘণ্টামান আগতে ৰাস্তাত ইমান জাম না আমি কি কম মানে তো আপোনালোকৰ কেনেকুৱা লাগিল ভাল লাগিল আহি তো বহুত বেছি ভাল লাগিল আৰু দাদাক লগ পালো আমি এই কৰিশ্মানাথ আহাতে লগ পাইছিলো না তো বহুত বেছি ভাল লাগিল হয় হয় দাদাক অলপ সাপোর্ট কৰি থাকিব একদম মজাকে তো বলক এতিয়া আমি গা ধুব যাও গা ধুল নাকি তো বলক আৰু ব্ৰহ্মপুত্ৰৰ কাষতে এইখন পাহাৰ বটানিকেল গাৰ্ডেন পাৰ্ক ইয়াতে এবাৰ গৈছিলোঁ আৰু আজি নাযাওঁ নেক্সট টাইম কেতিয়াবা এই পাৰ্কখনত আহিম আৰু ভিডিঅ' বনাম হয় যেন তাতে বহুত লাগিল আৰু ঘূৰি ফুৰোতে বহুত ভোক লাগি গৈছে সেইকাৰণে দোকান এখনত সোমালোঁ ইয়াতে কি পাওঁ অলপমান খাই লওঁ পুৰি আৰু ঘুগুনি বনাই আছে চাওমিনো আছে কিন্তু মই চাওমিন নাখাওঁ ঘুগুনি খাম ঘুগুনিৰ কাৰণে অৰ্ডাৰ দিলোঁ অপেক্ষা কৰিব লাগিব যিহেতু বহুত ভিৰ আছে মানে তাতে কিবা কণী চনি দিছে নেকি নালাগে তেতিয়া অলপ সালাড আছে না সালাড দিব বহুত ভাগৰ লাগিছিল অলপমান বহিলোঁ আৰু ঘুগুনি খাম আমি বিকাশে পুৰি খাই আছে আকৌ বহুত ভোক লাগিছে ৰাতিপুৱা ভাত খাইছোঁ যদিও ভোক লাগিছে বহুত দেৰি হ'ল দুপৰীয়া হৈ গ'ল बढ़िया लगता है ना 50 টাকা এতিয়া আমি যাব ওলালোঁ আৰু যাওয়াৰ আগতে আৰু এটা কুলফি খালোঁ আইচক্ৰীম বহুত গৰম লাগি আছিল সেইকাৰণে খাব লগাত পৰিল খালোঁ বহুত দিনৰ মূৰত খালোঁ ভাল লাগিল কুলফিটো খাই
আৰু আহি থাকোঁতে ৰাস্তাত ৰেল গেট পৰিল আৰু সাইডতে থকা দোকানবিলাকত এনেকৈ মাছবিলাক থৈ দিছে এইবিলাক কুচিয়া মাছ কাই মাছ গৰৈ মাছ লোকেল মাছবিলাক এনেকৈ থৈ দিছে আৰু ৰেল গেট পৰাৰ লগে লগে এনেকৈ আছো আৰু বহি তে গাড়ী এতিয়া আমি অভয়পুৰীলৈ যাত্ৰা কৰিলোঁ আৰু কিছু সময় পিছতে আমি অভয়পুৰী গৈ পাম বহুত ভিৰৰ মাজত ভাগৰে যুগৰে আমি অভয়পুৰী আহি পাম আৰু এই বন্ধুসকল আজিৰ ভিডিঅ'টি এইখিনিয়ে যদি ভিডিঅ'টি চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আজিলৈ বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নতুন ভিডিঅ' আহি আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব